আজি আমি নৰসিংহ দি পেলাই মাছ বনাম। এইখিনি আমাৰ ৰৌ মাছ আৰু পিঁয়াজ লৈছোঁ মই এটা, তাৰপিছত আদা নহৰু লৈছোঁ অলপমান বেছিকৈ। এতিয়া কেৰাহীখন পাতিছোঁ, তাতে অলপমান তেল দিছোঁ, দি পেলাই আমি এতিয়া মাছখিনি ভাজি আছোঁ। মাছখিনি আমি ভাজি ল'ম। এতিয়া এইখিনি আমাৰ নৰসিংহ পাতৰ অলপ ৰস উলিয়াই ল'ম। তাৰে কাৰণে আমি পাতবিলাক গুচাই পেলাই মিক্সিত দি পেলাই গ্ৰাইণ্ডিং কৰিছোঁ, কৰি পেলাই চাকনি দি চাকি এইখিনি ৰস অলপ উলিয়াই লৈছোঁ। এতিয়া মাছখিনি আমি ভাজি আছোঁ, ধুনীয়াকৈ ৰঙাকৈ ভাজিম। ইয়াৰে জেগাত শিঙি মাছ দিলেও ভাল লাগিব খাবলৈ, কাৱৈ মাছ হওক শিঙি মাছ হওক ভাল লাগিব। এইখিনি আমি মাছখিনি এনেকৈ ৰঙচুৱাকৈ ভাজিছোঁ, দেখিছেনে? এনেকৈ ৰঙচুৱাকৈ ভাজিছোঁ, এনেকৈ ভাজি ল'ব। এতিয়া আমি নৰসিংহ যিখিনি ৰস ওলাইছিলে সেইখিনি আমি গেছত দি পেলাই অকণমান সময় উতলাই ল'ম। অলপ সময় উতলাই ল'ম সেইখিনি আমাৰ মাছখিনি। এতিয়া অকণমান হালধি দিছোঁ, নৰসিংহ ৰসখিনি অকণমান হালধি দি পেলাই গৰম কৰি ল'ম। আমাৰ হৈ গ'ল। এতিয়া আমি কেৰাহীত তেল আছে, মাছ ভজা তেল, এতিয়া পিঁয়াজ দিম। পিঁয়াজখিনি দিলোঁ, দি পেলাই অলপ সময় ভাজিম পিঁয়াজখিনি, পিঁয়াজৰ কেঁচা গোন্ধখিনি নোযোৱালৈকে এনেকৈ ভাজি লৈছোঁ। অলপ সময় ভাজি ল'ব। এতিয়া আমি আদা নহৰুখিনি দিম। আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি দি পেলাই এতিয়া ভাজি ল'ম। আদা নহৰু কেঁচা গোন্ধখিনি নোযোৱালৈকে আমি ধুনীয়াকৈ ভাজি থাকিম। এনেধৰণে ভাজি থাকিম আমি। এতিয়া ইয়াতে মই অলপমান হালধি দিলোঁ জোখমতে। এতিয়া আমি নৰসিংহৰ যিখিনি ৰস উলিয়াই লৈছিলোঁ সেইখিনি আমি দি দিলোঁ। দি পেলাই অলপ উতল আহোঁতে আমি মাছ কেইপিচ দি দিলোঁ আৰু এনেকৈ উতলিব দিম অলপ সময়। আৰু মই ইয়াতে নিমখো দিলোঁ জোখমতে, আপোনালোকে জোখমতে দিব। মই নিমখটো দিয়া দেখুওৱা নাই, জোখমতে দি ল'ব। এইখিনি আজি মোৰ টেঙা মাছৰ ড্ৰাই ফ্ৰাই বনাইছোঁ। যদি ৰেচিপিটো লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। এইটো মই ৰেচিপিটো দেখুওৱা নাই, যদি লাগে মই দিম বাৰু। বহুত টেষ্ট লাগে খাই পেলাই। এইখিনি হৈ গ'ল, দেখিছেনে? টেঙা দি পেলাই আমি বনাইছিলোঁ। আৰু এইখিনি আজি আমাৰ নৰসিংহ দিয়া মাছখিনি হৈ গ'ল। আৰু এতিয়া আমি খাব লাগে। ইয়াৰ লগত পেটু ভাজিছোঁ, পেটু মানে মাছৰ কণী ভাজিছোঁ, আৰু আমি এতিয়া খাম। সঁচাকৈ বহুত ধুনীয়া হৈছে, আপোনালোকে খাই চাব। আমি খাইছোঁ, বহুত টেষ্টি হৈছে।